কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক 20 জুনত স্মৰণ কৰে ৰাজ্যবাসীয়ে। মহান গীতিকাৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰে মাতেৰে স্মৰণ কৰা
বিশিষ্ট ব্যক্তিসকলে ৰাভাদেৱৰ বিষয়ে দুআষাৰ কয়। আচলতে ৰাভাদেৱৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। তেওঁ 17টা ভাষাত কথা ক'ব পাৰিছিল আৰু 16টা ভাষাত গান গাব পাৰিছিল। এগৰাকী অক্লান্ত যোদ্ধা আছিল তেওঁ, স্বাধীনতা সংগ্ৰামী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।